अब तेरा क्या होगा कालिया। টার্গেটখন পচিছে, কিমান পচিছে। Something is rotten in the state of Denmark. গণতন্ত্রের চতুর্থ স্তম্ভটো আজি তাকে। ইন্টেনসিভ কেয়ার অফ রাজনীতির নীল প্রজাপতি, শিকারী কোন কোনেও নকয়। বিকল্প নাই সকলোৱে কয়। ভূমিটো দুখেই ভূমিখণ্ড, ভূমি যেন জীৱন্ত কিন্নৰ। ৰক্ত গোলাপো হ'ব পাৰে দুষ্ট গোলাপ কোৱা মানা। গণতন্ত্ৰৰ সময়তো গণতন্ত্ৰৰ কথা কোৱা মানা। খুৰাই আগবাঢ়ে দিনকাল হয় বছৰ গণনা। এক মাচ্ছাৰ মহ এটা মস্কিউটো পাখি কোবাই ছেকেণ্ডত 600 বাৰ বিজ্ঞানীৰ মতে আটাইতকৈ চাফা জীৱ। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পৰিষ্কাৰ কিন্তু তেজ ব্লাড চাকাৰ। একেদৰে চাফা মুখ, চাফা হাঁহি, চাফা নাচ, চাফা গান, চাফা সাহিত্য, চাফা বাণিজ্য, চাফা বিজ্ঞাপন, চাফা ইমেজ, এজেণ্ডা, তেজাৰ তেলৰো চাফা। কিন্তু লেতেৰা নিৰ্বাচন। অৱশ্যে সৰ্বশেষ চাফা বিজয় ডংকা, বিজয় নিশা। আব তেৰা ক্যা হোগা কালিয়া। সংকুচিত দেশৰ সীমান্ত দিনে দিনে যায় কমি। বাঢ়ে বিপন্ন বিষণ্ণ দেশ আৰু তাৰ মাটিকালি। বিপন্ন দেশ আৰু তাৰ মাটিকালি। বিপন্ন দেশ আৰু তাৰ